নমস্কাৰ, মই ইউটিউব চেনেল টুৱালিছ লাইফষ্টাইলৰ পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকৰ খবৰ ভাল, মোৰ ভাল। এতিয়া আমি যাবলৈ ওলাইলোঁ। এতিয়া ঘৰত যাম বুলি ভাবিলোঁ, কিন্তু ঘৰত নাযাওঁ। এতিয়া এঠাইত ফুৰিবলৈ যাম, গতিকে ভিডিঅ'টো আৰম্ভ কৰিলোঁ। আপোনালোকে চাব শেষলৈকে, ক'ত যাওঁ কি কৰোঁ সকলোখিনি দেখা পাব। সম্পূৰ্ণ ভিডিঅ' চাব। এতিয়া ব'লক আমি এতিয়া আমাৰ যাত্ৰা আৰম্ভ কৰোঁ। ক্লিপটো তলক লৈ গুচি আহিছি। নালিবি যাওঁ এতিয়া, বাই বাই। এতিয়া হাজবেণ্ড আৰু ল'ৰাটোৰ চুলিখিনি কাটি দিওঁ। তাৰপিছত আৰু আমি য'ত যাম বুলি ভাবিছিলোঁ তাত গৈ থাকোঁ আৰু দুয়োটাৰে চুলি কাটিব লগা হৈছে। চবলৈকে আহি আছোঁ আৰু ব'লক। আমাৰ সৰু হিৰোজনৰ হৈ গ'ল কমপ্লিট, তাক দেখাই আছোঁ ৰ'ব। আহচোন যাম, এইফালে আহা। এইয়া আমাৰ ধুনু কাটিছে। চাওক, আজি নতুন কাট এটা দিছে দেই, নতুন। চাওক চাইডত এইফালে ঘূৰি যায়, এইটো চাইডে কিবা এইবিলাক কাট দিছে সি। চা এইফালে চোৱা, কেনেকুৱা লাগিছে বাৰু আমাৰ ধুনু ন? ভাল লাগিছে। এইবাৰ আকৌ ডাঙৰ হিৰোৱে কাটিব। আৰু অকণ ৰখি লওঁ, তাৰপিছত আৰু গৈ থাকিম আৰু। চুলি কাটোতে যে কিমান বকি আছে, বা বন্ধই নহয়। অকণমান বজাৰ আছে, বজাৰ কৰি লওঁ। শ্বপিং মলত সোমাইছোঁ, বজাৰখিনি কৰি কি কৰোঁ দেখাই আছোঁ। এইফালে ধুনু মাইনা গা ধুই আছে, কাপোৰ নাই, তথাপি উঠাই ধৰিছোঁ। ইছ ৰাম, তাই আমি আহি পালোঁ। ক'ত আহি পালোঁ কোৱা নাছিলোঁ নহয়, ছাৰৰ মামাকৰ ঘৰত আহি পালোঁ। এই জাষ্ট আহি পালোঁ। আৰু আমাৰ ধুনু এটা টিকলু মানুহ এটা আছে। এইফালে চোৱা, এইফালে চোৱা। কোন হয় এইটো? কোন হয়? কোন? এইটো এইফালে কোন হয়? সি কিবা কৈ আছে। আৰু এইটো ভাইটি, মামাৰ ল'ৰা। হাই দে আকৌ। ঠিক আছে, আকৌ অলপ পিছত লগ পাই আছোঁ। এতিয়া আহি পাইছোঁ যিহেতু অকণমান ৰেষ্ট লৈ লওঁ, তাৰপিছত আকৌ লগ পাই আছোঁ। এইফালে কি হাঁহি দিয়া।
হাই দিয়া কি কি হ'ল ঐ দেখোন চোৱাচোন এইফালে মামাহঁতৰ এইটো ঘৰৰে হয় পুখুৰী আজি মাছৰ বেপাৰী আহি মাছ ধৰি আছে বিক্ৰী কৰিব আৰু এইফালে লাওৰ খেতি ৰঙালাও এইবিলাক কিমান লাগি আছে চাওকচোন ঘৰত এইবিলাক ৰঙালাওৰ খেতি চেতি থাকিলে ঘৰৰ চব্জি খোৱাৰ মজাই বেলেগ নহয় জানো বহুত ভাল লাগে মামাহঁতে বহুত খেতিয়ে কৰে নহৰু আলু বেহাৰ পৰা আদি কৰি বহুত আৰু তিয়ঁহ চিয়ঁহ এইবিলাক আছে কিবা কিবি বহুত আছে আৰু এতিয়া মই বাৰু অকণমান আপোনালোকক মাছৰ কিমাননো মাছ পালে কেনেকৈনো ধৰিছে সেইখিনি আপোনালোকক এবাৰ দেখাওঁ চাই থাকিব ভিডিঅ'টো শেষলৈকে মামাহঁতৰ ইয়াত বাসন্তী পূজা চলি আছে চ' এবাৰ আহিলোঁ মামাৰ বোৱাৰীকেইজনীৰ লগত মামী আহিছে গোটেইকেইজনী আহিছোঁ ইয়াতে এতিয়া সেৱা ল'লোঁ এতিয়া বহি আছোঁ অকণমান তাকে বোলো আপোনালোকক অকণমান দেখালোঁ আৰু এতিয়া খাই খিচাৰি খুৱাইছিলে সকলো মানুহকে খিচাৰি খাই এতিয়া আকৌ ঘৰৰ পিনে আহি আছোঁ মামাহঁতৰ ঘৰৰ পিনে যিহেতু ঘৰত যাম সোনকালে যাব লাগিব বতৰ বেয়া এয়া মোৰ মামী হয় আৰু এইবিলাক মোৰ বোৱাৰী ভাই বোৱাৰী সিহঁতে লাজ কৰে
এতিয়া আমি আছোঁ মোৰ শহুৰ দেউতাৰ মামাকৰ ঘৰত আজি চব মানে মামাহঁতৰ ঘৰতে সোমাই এনেকৈ আহি আছোঁ এতিয়া বাবু অকণমান খেলি আছে তাকে দেখাইছোঁ আৰু ইমান ধুনীয়াকৈ সজাই লৈছে চোতালখনতে বাচ্ছাবিলাকে খেলিব পৰাকৈ চাওকচোন আমাৰ জানে খেলি আছে আজি মানে আৰু ফুৰিয়ে আছোঁ আৰু ইফাল সিফাল কৰি কিনে আৰু সোমাই আহি আছোঁ ঘৰ পোৱাই নাই এতিয়ালৈকে আমাৰ টিকলি হাই দিয়া হাই 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 কি খবৰ তোমাৰ ভাল ভাল অকণমান মন্দিৰটোলৈ আহিলোঁ এইটো শিৱ মন্দিৰ হয় বিয়া হোৱাৰ পৰা এই মন্দিৰটোলৈকে অহাই নাছিলোঁ কিন্তু আজি এইফালে কিবা এটা কামৰ কাৰণে আহোঁতে ইয়াতে বোলে এবাৰ সোমাই যাওঁ এটা অকণমান মন্দিৰটো চাই যাওঁ বুলি এবাৰ সোমালোঁ আৰু আপোনালোককো দেখালোঁ এই মন্দিৰটো নতুনকৈ বনাইছে নেকি নাজানো আৰু ইয়াতে শিৱৰাত্ৰিও হয় কিন্তু মানে বাবু সৰু থকাৰ কাৰণে এইফালে অনা নাছিলোঁ মানে এইটো ঘৰত আছে আৰু মন্দিৰটো সেইটো কাৰণে মই বাবুক অনা নাছিলোঁ তাৰে কাষতে শ্মশান আছে লগালগিকৈ আৰু এইফালে মই এতিয়া পাৰ্লাৰত অকণমান ফেচিয়েল কৰাত ব্যস্ত বাবুৱে ভিডিঅ' কৰিছে সি নিজে কৰিছে ভিডিঅ' আমি আছোঁ এতিয়া পাৰ্লাৰত আজি নেক্সট ডে হয় যোৱাকালি ভিডিঅ'টোত বহুত কিবা কিবি দেখালোঁ যোৱাকালি ফুৰিলোঁ তামাম ফুৰিলোঁ আলহীৰ ঘৰত আৰু যোৱাকালি মানে মামাৰ ঘৰতে মানে আৰু ফাৰ্ষ্ট গ'লোঁ হাজবেণ্ডৰ মামাৰ ঘৰত তাৰপিছত আকৌ আহোঁতে আকৌ মোৰ শহুৰ দেউতাৰ মামাকৰ ঘৰত সোমালোঁ চব মানে মামাকে আৰু সোমাই আহিলোঁ আৰু আজিও মই ক'ৰবাত গৈছিলোঁ এনেকৈ কিবা কিবি দেখালোঁ পাৰ্লাৰৰ কি কৰিলোঁ সেনেকৈ গোটেইখিনি কিবা কিবি দেখালোঁ আৰু যি পাৰোঁ আৰু ধুনুৱে মোক অকণমান হেল্প কৰি দিছে কেমেৰা ধৰাত ন ইছ লাজ কি খাইছা দেখিছিলে কি খায় নন ষ্টপ ললিপপ আৰু দাঁত পোকে খাই একদম অৱস্থা নাই এতিয়াও খাই আছে ইছ ৰাম দেখাই দিছে ৰে এইফালে দেখিছেনে পোকে খাই ইমান কম চকলেট নাখাবা কিন্তু মিঠা বস্তু মানে কি আৰু মিঠাই চিঠাই সেনেকুৱা ধৰণৰ বস্তু কিন্তু সি নাখায় অকল মানে চকলেট আৰু চেনি এই দুটা বস্তুৱে খায় বাকী মিঠা বস্তু বেলেগ একোৱেই নাখায় আৰু ইমানে কাহ হৈছে মানে দুয়োজনৰে মানে তাৰো গাও ভাল আছিলে তাৰ গতিকে ভিডিঅ'টো চাই কেনেকুৱা পায় শেষত কমেণ্টত জনাব চাই কেনেকুৱা পালে আৰু যদিহে মোৰ চেনেলত নতুনকৈ আহিছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব ছাবস্ক্ৰাইব লগাব একেবাৰে নাযাব আৰু সি কৈ আছে বেয়া বোলে বেয়া হৈছে ভিডিঅ' তাৰপিছত লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব সকলোখিনি কৰি দিব আৰু বদমাছ আৰু ভিডিঅ'টো বেছি দীঘলীয়া কৰি নাথাকোঁ ইয়াতে সমাপ্ত কৰোঁ অন্য এটা ভিডিঅ' আপোনালোকৰ মাজলৈ অনাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই দিয়া